এই নাটকৰ যোগেদি আমি ইয়াকে ক'ব বিচাৰোঁ যে মাৰ্থাৰ জীৱনৰ দৰে নহয়, কিন্তু মৰিয়মৰ জীৱনৰ দৰে আমাৰ প্ৰত্যেক মহিলাবিলাকৰ জীৱনবিলাক আমি যাতে গঢ় দি তুলিম আৰু ঈশ্বৰৰ পৰা অনুগ্ৰহ আৰু আশীৰ্বাদবিলাক লাভ কৰিম। আহি পাইছে এতিয়া ৰাতিপুৱা সফল হৈছে আৰু এতিয়াও খুব নিদ্ৰাতেই আছে। যিগৰাকীয়ে উঠি কাম বন কৰিব লাগে তেওঁ বনিতেই আছে আৰু ৰাতিপুৱা সফল হৈছে, তেওঁ উঠিবলৈ গৈছে। এতিয়া এইটো মাইকটো দিদি সেইটো ভাল নাই, লাহেকৈ সাৰ পাইছে। তেওঁ হাজির হয়ে গেলে 6টা বাজ গেলে এদিকে যাও আহে উগার দেখো আহে আর বাজারও যায় কাহে নাই যাবো কিনা এখন বিনতি নাই তারপর দেরি হতে কামটাকে আগে কার লেবো। এনেকুৱা কথাৰ কাৰণে বা এনেকুৱা চিন্তা কৰাৰ কাৰণে ঈশ্বৰে দুখ কৰে আৰু তেওঁ কি বিচাৰে, সোনকালে ৰাতিপুৱা উঠি তেওঁ প্ৰাৰ্থনা কৰাটো বিচাৰে, তেওঁ বিচৰাটো তেওঁ বিচাৰে। কিন্তু যিগৰাকীক আপোনালোকে দেখিছে তেওঁ প্ৰাৰ্থনা কৰিবলৈও সময় নাই আৰু এনেকুৱা অৱস্থাত ঈশ্বৰে মনত বহুত দুখ পাইছে। আমাৰ খ্ৰীষ্টান জীৱনটো হৈছে ঈশ্বৰৰ লগতে সম্বন্ধ থকা জীৱন হ'ব লাগে, কিন্তু সেই সম্বন্ধ থকা জীৱনটো তেওঁ আঁতৰাই দিছে। ঈশ্বৰৰ পৰা তেওঁ পৃথক হৈ গৈছে, প্ৰাৰ্থনা কৰিবলৈও তেওঁ সময় নাই। ইয়াকে দেখুওৱা হৈছে। ইমান ব্যস্ততাপূৰ্ণ জীৱন তেওঁৰ, ইমান ব্যস্ততাপূৰ্ণ জীৱন যে তেওঁ অকণো আঁতৰি নাই। তেওঁৰ অকল কাম 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 কামেই অকল। ঈশ্বৰক তেওঁ সময় দিব পৰা নাই। আপোনালোকে দেখিছে ঈশ্বৰক সময় দিব পৰা নাই। তেওঁ নিজৰ ব্যস্ততাতে তেওঁ জীৱন অতিবাহিত কৰি আছে। খাই লও না খোৱা বোৱাক লৈ এতিয়া ব্যস্ত হৈ পৰিছে। তেওঁৰ একেবাৰেই সময় নাই, তেওঁৰ একেবাৰে সময় নাই। ইফালে প্ৰভু যীশুৱে কান্দি আছে, কেতিয়া সেই সন্তান দিয়ে বা কেতিয়া তাৰ সেই গাখীৰে তেওঁৰ ওচৰত ঘূৰি আহিব, তেওঁৰ আগত প্ৰাৰ্থনা কৰিব, তেওঁৰ কাষ চাপি আহিব। আৰু তেওঁ যেতিয়া ঈশ্বৰক সময় দিবলৈ ইচ্ছা কৰা নাই, ঈশ্বৰ অসন্তুষ্ট হৈছে আৰু সদায় তেওঁ আগ্ৰহেৰে বাট চাই আছে তেওঁৰ সন্তান কেতিয়া তেওঁলৈ ঘূৰি আহিব। আমি নাট উপভোগ কৰি আছোঁ, ঈশ্বৰলৈ তেওঁ কেতিয়া ঘূৰি আহিব বাট চাই আছে ঈশ্বৰে। আজি চাটাকে খাই কোন গাড়োটাকে আনলে কিনে আরো গিজা তো নাই যায় করব গিজা হয়ে কাহে আরো মিনে বাজার যায় কাহে গুদিয়াও আবে কাহে। দেওবাৰ হয় আজি এই দেওবাৰো তেওঁৰ সময় নাই। ঈশ্বৰে আমাক 6টা দিন দিছে কৰ্ম কৰিবৰ কাৰণে, সেই কথাটো তেওঁ উপলব্ধি কৰিব পৰা নাই। দেওবাৰৰ দিনটোত তেওঁ কামতে আজি ব্যস্ত হৈ থকা আমি দেখিবলৈ পাইছোঁ। আমাৰ জীৱনবিলাকো এনেকুৱা হৈছে নেকি? চিয়ানটাকে বানাবো ন দুটাকে আগে থব ন ভাতটাকে বানাই দেবো। ঈশ্বৰক সময় নিদি তেওঁ খোৱা বোৱাৰ কাৰণে তেওঁ চিন্তা কৰিছে আৰু কাম কৰাত ব্যস্ত হৈ আছে। দেওবাৰৰ দিনটোত তেওঁ কি কৰিব লাগে আৰু তেওঁ কি কৰিছে ইয়াক দেখুওৱা হৈছে। তেওঁ খাবলৈ লৈছে, কিন্তু খোৱাৰ সময়তো তেওঁ যে ঈশ্বৰক ধন্যবাদ দি যে গ্ৰহণ কৰিব লাগে সেই কথাও তেওঁ পাহৰি গৈছে। তেওঁৰ প্ৰাৰ্থনা কৰিবলৈও সময় নহয়। ইফালে ঈশ্বৰে যীশুখ্ৰীষ্টই তেওঁক ঘূৰি অহাটো বিচাৰিছে, কিন্তু তেওঁ সেই সময় যীশুখ্ৰীষ্টক দিব পৰা নাই আৰু যীশুখ্ৰীষ্ট তেওঁৰ কাৰণে আজি কান্দি আছে, চকু পানী টুকিছে। কেতিয়া মোৰ এই সন্তান বা মোৰ দাসীজনী মোৰ ওচৰলৈ ঘূৰি আহিব, সদায় অপেক্ষাৰে বাট চাই আছে, কিন্তু তেওঁ সময় দিব পৰা নাই। বাজার দিয়ে এখন তো গাড়িটাকে পানি দিল
বাজাৰ যায় ঘৰ পাতি আহি কোন দিছোঁ পকি যাম আপোনালোকে দেখিছে তেওঁ ইমানেই ব্যস্ততাপূৰ্ণ জীৱন তেওঁৰ কামৰ আহৰি নাই শান্তি আপোনালোকে দেখা পাইছে তেওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰিছে কিন্তু এবাৰো তেওঁ ঈশ্বৰক সময় দিয়া আপোনালোকে দেখা পাইছে জানো আপোনালোকে দেখা পোৱা নাই তেওঁ ঈশ্বৰক সময় দিয়া নাই ঈশ্বৰৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈও তেওঁৰ সময় নাই এনেকুৱা তেওঁৰ ব্যস্ততাপূৰ্ণ জীৱন सांझ हो गई जनो बना के लिया है मसला बने जाए के लिया है अब हो समय नहीं আমি দেখা পাইছোঁ তেওঁৰ অকল সময় নাই সময় নাই সময় নাই बात ये खाए लेबो शिकार पीछे बिनती करबो আপোনালোকে দেখা পাইছে তেওঁ খাবলৈ বহিছে কিন্তু খাবৰ সময়তো তেওঁ প্ৰাৰ্থনা কৰিবলৈ তেওঁৰ সময় নাই तो देख हम बिनती करबो সদায় তেওঁ পাছলৈ ঠেলি ঠেলি গৈ থাকে কথাবিলাক সদায় পাছত কৰিম বুলি তেওঁ গৈ থাকে খোৱাৰ সময়তো তেওঁ প্ৰাৰ্থনা নকৰে খাবৰ সময়তো তেওঁ প্ৰাৰ্থনা নকৰে ক'ৰবালৈ যাওঁতেও তেওঁ প্ৰাৰ্থনা নকৰে কৰিম বুলি কয় কিন্তু কেতিয়াও কৰিবলৈ তেওঁ সময় নাপায় আৰু প্ৰভু যীশুৱে অপেক্ষাৰে বাট চাই আছে কেতিয়া মোৰ সন্তানে মোৰ ওচৰলৈ ঘূৰি আহিব কেতিয়া মোৰ নামত প্ৰাৰ্থনা কৰিব কেতিয়া মোৰ পৰা সহায় বিচাৰিব কেতিয়া মোৰ পৰা আশীৰ্বাদ বিচাৰিব সদায় আশাৰে বাট চাই আছে কিন্তু তেওঁ সময় নিদিয়ে ৰাতি হ'ল আৰু পুনৰ তেওঁ টোপনিত পৰিল কিন্তু প্ৰভুক তেওঁ সময় নিদিলে আৰু প্ৰভুৱে দুখ মনেৰে আঁতৰি গৈছে বুজাব বিচৰা হৈছে যে মাৰ্থা আৰু মৰিয়মৰ জীৱনৰ যিটো কাহিনী আৰু সেই মাৰ্থাৰ যিটো কাহিনী অনবৰত তেওঁ কি কৰিছিল কামত ব্যস্ত হৈ আছিল কিন্তু মৰিয়মৰ জীৱনৰ দৰে মাৰ্থাই কৰিব পৰা নাছিল আৰু সেই মাৰ্থাৰ জীৱনীকে আজি আপোনালোকৰ আগত দেখুওৱা হৈছে আমাৰ বহুতৰে এনেকুৱা মাৰ্থাৰ দৰে জীৱন থাকিব পাৰে মই নাজানো আছেনে নাই কিন্তু ভাবোঁ নিশ্চয় আছে কাৰণ দেওবাৰৰ দিনবিলাকত আমি প্ৰায়ে দেখোঁ বহুত মহিলাবিলাক নিজৰ ঘৰত সদায় কামতেই আবদ্ধ হৈ থাকে আৰু দেওবাৰ দিনটো প্ৰভুৰ সেৱা আৰাধনা কৰিব লাগে প্ৰভুৰ ওচৰত আহিব লাগে প্ৰভুৰ আগত প্ৰাৰ্থনা কৰিব লাগে সকলোবিলাক পাহৰি যায় অকল নিজক লৈ নিজৰ পৰিয়ালক লৈ নিজৰ সতি সন্তানক লৈ তেওঁবিলাকে ব্যস্ত হৈ থাকে কিন্তু প্ৰভুৱে আমাৰ পৰা কি বিচাৰে প্ৰভুৱে আমাৰ পৰা কি বিচাৰে তাক আমি অকণমান উপলব্ধি কৰিব লাগে আজিৰ দিনত এই নাটকৰ যোগেদি আমি ইয়াকে ক'ব বিচাৰোঁ যে মাৰ্থাৰ জীৱনৰ দৰে নহয় কিন্তু মৰিয়মৰ জীৱনৰ দৰে আমাৰ প্ৰত্যেক মহিলাবিলাকৰ জীৱনবিলাক আমি যাতে গঢ় দি তুলিম আৰু ঈশ্বৰৰ পৰা অনুগ্ৰহ আৰু আশীৰ্বাদবিলাক লাভ কৰিম আমি এই সৰু নাটকটি ইমানতে আমি সামৰণি মাৰিছোঁ